হেল্ল' বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। আপোনালোকে জানেই অহাকালি বিশ্বকৰ্মা পূজা, সেয়ে মই গাড়ী ধুবলৈ ওলাইছোঁ আগতীয়াকৈ। আজি বহুত লেতেৰা হৈ আছে, এইখন ধুম মই। এয়া মোৰ একেবাৰে তেল কম খোৱা গাড়ী, প্লেটিনা হয়। আৰু এইখন ইটা আনি থকাত বহুত লেতেৰা হৈ আছে এইখন। আৰু য'ত নেকি ইটা ভাটা আছে সেই ৰাস্তাটো আপোনালোকে হয়তো দেখা নাই, একেবাৰে বেয়া ৰাস্তাটো। একদম খালৰ নিচিনা গাঁত, কিছুমান পানীৰে ভৰি আছে। আৰু এই গাড়ীত চকাত শিল চিল সোমাই আছে, উলিয়াই দিছোঁ। প্ৰেছ হ'বলৈ ভয় থাকে এই শিলকেইটা। আকৌ ইমান লেতেৰা হৈ আছে ইয়াত, চাওক আপোনালোকে। এইটো গোটেই চাফা কৰিব লাগিব। আৰু এই চকাটো শিল সোমাই আছে। এয়া বন্ধুসকল দেখিছেনে? এয়া কাপোৰ বোৱা বোৱনী ফুল বনোৱা নিচিনা হৈ আছে। মোৰ লেবাৰ কেইজনে শিখৰ খাই পিক পেলোৱাৰ কাৰণে এয়া একদম আৰ্মি কালাৰ হৈ আছে। এয়া পখৰা পখৰি কাৰেণ্ট আছে, বাচি গ'লো। এয়া চুইচটো দিলোঁ, এয়া মটৰ লাগি গ'ল। এয়া পাইপডাল এনেকৈ লৈ গৈছোঁ মই। ধুবলৈ লাগি গ'লো। বন্ধুসকল, এই চাপটোকে দি দিছোঁ বাৰু পানীত। ইয়াৰ লগতে ধুব লাগিব। কিমান চাফা হয় দেখা যাওক। এইবিলাক গৈ যায় নে নাযায়। এইয়া শিখৰ লভাৰ বিলাকৰ পিক, শিখৰ লভাৰ বিলাকৰ পিক দেখোন নাযায় যাহা তাহা। এয়া বন্ধুসকল, আগফালটো চেম্পু দিছোঁ, চেম্পুৰ লগত ধুইছোঁ। এয়া আইৰণ লাগি গৈছিলে। আৰু বন্ধুসকল, এই পানীটো দেখিছে যে বৰ আইৰণ। এইটো বেছিকৈ মাৰি থাকিলে এই বগা গাড়ীখন হালধীয়া হৈ যায়। এইখন বহুত মানে কি ক'ব, হালধীয়া হৈ গৈছিলে। এইখন এনেকুৱা মটৰৰ পানী মাৰি মাৰি
গ'ল, গাড়ীখন অকণমান হ'লেও চাফা হৈছে। আৰু কেইদিনমান আগতে মোৰ কি হৈছিলে জানেনে, এই গাড়ীখন এই মটৰৰ পানী, আমাৰ টিউবৱেলৰ পানী ডাইৰেক্ট মটৰৰ পাইপ লগত দি এইবিলাক আইৰণ বহি গৈছিলে। মানে বগা গাড়ীখন অকণমান হালধীয়া নহয়, কিবা নহয়, একদম ডিছকালাৰ হৈ গৈছিলে। তাৰপিছত মই এইটো কেনেকৈ গুচাম, নে হাৰ্বিট দিম নে কি ভাবি আছিলোঁ। তাতে মোৰ এটা বন্ধু এজনে মোক দিলে এই বস্তুটো। এইটো হয়, এইটো ৰাবিং কম্পাউণ্ড। এই বস্তুটোৰ লগত একদম বগা গাড়ী সম্পূৰ্ণ চফা হৈ গৈছে, সেইকাৰণে অকণমান নতুন দেখা হৈছিলে। নহ'লে এইবিলাক আইৰণ বহি একেবাৰে চাবলৈ বেয়া হৈ গৈছিলে। আৰু আপোনালোকে এইটোৰ লগত গাড়ী আইৰণ গুচাব পাৰে। আৰু গাড়ী ধোৱা মোৰ সম্পূৰ্ণ শেষ হৈ গ'ল। অহাকালিলৈ অকণমান ধুলেই হ'ব। আৰু অহাকালি আমি বিশ্বকৰ্মাখন এই ঘৰটোতে পাতিম, ভিডিঅ' বনাম। সেয়েহে আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পায় কমেণ্টত জনাব। আৰু ভিডিঅ'টোবিলাক মোৰ ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়ে ধন্যবাদ।